নাই চাওক, আমাৰ মাজবাট বিধানসভা সমষ্টিত আমাৰ যিজন আমাৰ দুবাৰৰ বিধায়ক, বৰ্তমান তেখেতে মন্ত্ৰী আমাৰ চৰণ বড়ো ডাঙৰীয়া, তেখেতে প্ৰাৰ্থিত্ব পাব আৰু তেখেতক আমি জিকাই লৈ যোৱাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিম। বিগত দিনতো তেখেতে ৰাইজৰ লগত আছিল, ৰাইজৰ কাম কৰিছিল আৰু এতিয়া যিহেতু BTCত BPF দলে চৰকাৰ গঠন কৰিলে আৰু তেওঁ আজিৰ দিনত BPF দলৰ মন্ত্ৰী, অহা দিনত হয়তো আমাৰ বিজেপি আৰু BPFৰ লগত এটা ভাল মিত্ৰতা আছে। অহা দিনত বিজেপিও চৰকাৰ গঠন কৰিব আৰু আমি ইয়াৰ পৰা যদি চৰণ বড়োক পঠাই দিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় মাজবাট বিধানসভা সমষ্টিত আমাৰ উন্নয়ন আৰু বেছি ভালকে হ'ব। গতিকে নিশ্চয় গোটেই মাজবাটবাসী ৰাইজ, গোটেই মাজবাট বিধানসভা সমষ্টিবাসী ৰাইজে ইতিমধ্যে BPF দলৰ লগত আছে। যেহেতু পাঁচমাই চেৰপাঙত BPF দলৰ কেণ্ডিডেটক জিকালে, ৰৌতাত BPF দলৰ কেণ্ডিডেটক জিকালে, ধনচিৰিত BPF দলৰ কেণ্ডিডেটক জিকালে, গতিকে অহা বিধানসভা নিৰ্বাচনতো গোটেই মাজবাট বিধানসভা সমষ্টিৰ বাসী ৰাইজে BPF দলৰ লগত থাকিব, চৰণ বড়োৰ লগত থাকিব আৰু আমাৰ কেণ্ডিডেট চৰণ বড়ো হ'ব। তেখেতক জয়যুক্ত কৰোৱাত নিশ্চয় গোটেই সমষ্টিবাসী ৰাইজে সহায় সহযোগিতা আগবঢ়াব। এটা শলাগ ল'বলগীয়া BPF চৰকাৰক কম দিনৰ ভিতৰতে যেহেতু ঘোষণা হ'ল বা আধাৰশিলা স্থাপন হ'ল, মিনি ছেক্ৰেটাৰিয়েট ওদালগুৰিতে এতিয়া আৰম্ভ কৰিবলৈ লৈছে, তেনে ক্ষেত্ৰত আপুনি কি সহায় হ'ব? মানে যোৱা BTC নিৰ্বাচনত আমাৰ BPF দলৰ 5টা গেৰেণ্টি আছিল আৰু আমি BTC নিৰ্বাচনৰ সময়ত ঘোষণা কৰিছিলোঁ BPF দলৰ চৰকাৰ হ'লে আমি BTC এই ওদালগুৰিত মিনি ছেক্ৰেটাৰিয়েট বনাম। গতিকে হাগ্ৰামা মহিলাৰী আজিৰ দিনত দৃঢ় সংকল্পবদ্ধ। তেখেতে এই 5টা গেৰেণ্টি যে আমাৰ ইয়থসকলক বছৰি 2 লাখ, শিক্ষিত যুৱক যুৱতীসকলক বছৰি 2 লাখ টকাকে দিব, মানে এককালীন সাহায্য প্ৰদান কৰিব। আমাৰ BTC অঞ্চলত সকলোকে মাটিৰ পট্টা দিব, আমাৰ বৃদ্ধসকলক এককালীন সাহায্য প্ৰদান কৰিব। এনেকৈ 5টা আমাৰ গেৰেণ্টি আছিল। সেই 5টা গেৰেণ্টিও আমি যোৱা 10 ফেব্ৰুৱাৰী তাৰিখে BTCৰ একৰ্ড ডেট দিনাখন আমি আনুষ্ঠানিকভাৱে আমি আৰম্ভ কৰিলোঁ আৰু গোটেই BTCত থাকি যোৱাখিনি আমাৰ BTC গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে অহা এই সপ্তাহ 10 দিনৰ ভিতৰত 23 তাৰিখৰ আগে BTCৰ যিমান 40টা সমষ্টি আছে, 40টা সমষ্টিতেই আমাৰ যি 5টা গেৰেণ্টি, সেই 5টা গেৰেণ্টি কাৰ্যকৰী কৰাৰ কাৰণে ইতিমধ্যে দিন বাৰ তাৰিখ ঠিক কৰা হৈছে আৰু আমি সেই দিন বাৰ তাৰিখ মতে আমি আমাৰ যোন 5টা গেৰেণ্টি আমি কাৰ্যকৰী কৰিম। মাটিৰ পট্টা হওক বা আমাৰ মিনি ছেক্ৰেটাৰিয়েটৰ যোৱা আজি 4 দিনমান হ'ল আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ওদালগুৰিত চাপেকাইটিত আমাৰ মিনি ছেক্ৰেটাৰিয়েটৰ আধাৰশিলা স্থাপন কৰিলে আৰু অতি সোনকালে আমি আধাৰশিলাৰ কাম আৰম্ভ কৰিম। মানে বিগত দিনত BPF দলে কৰি যোৱা প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিম। যিহেতু পূব অঞ্চলৰ যি কেইখন গাঁও অন্তৰ্ভুক্ত হ'ল, তাৰ বিষয়ে আপুনি কিবা ক'ব? মানে নতুনকৈ BTCত অন্তৰ্ভুক্ত হোৱা যিসমূহ গাঁও আছে, সেই গাঁওসমূহ মানে আজিৰ দিনত কিছু অলপ অফিচিয়েলি অসুবিধা আছে আৰু নিশ্চয়কৈ আমাৰ BPF দলৰ বা আমাৰ BTC চৰকাৰে অসম চৰকাৰৰ লগত আলোচনা বিলোচনাত মিলিত হৈছে। সেই সমস্যাখিনি সমাধান কৰাৰ কাৰণে ইতিমধ্যে হাতত ব্যৱস্থা লোৱা হৈছে। অতি কম দিনৰ ভিতৰত এই সমস্যাখিনি সমাধান হ'ব আৰু যি নতুন যিকেইখন গাঁও সোমাইছে, GP সোমাইছে, BCDC সোমাইছে, সেই সমস্যাবিলাক সমাধান কৰা হ'ব। ইয়াৰ ক্ষেত্ৰত দেখা যাইছে যিহেতু বিস্তৃতভাৱে গাঁওবিলাক সোমালে তেওঁলোকৰ কাৰণে এটা ডিলিমিটেশ্যন এটা খুব প্ৰয়োজন হৈ আছে, যিহেতু তাত মানে সমষ্টি নিৰ্ধাৰণ কৰিব লাগিব, সৃষ্টি কৰিব লাগিব। তেনে ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, আমাৰ BPF দলে ইতিমধ্যে BPF দলৰ মজিয়াত আলোচনা কৰিছে। এতিয়া আমি চৰকাৰ গঠন কৰিছোঁ, কাম কৰাৰ সময় কাম কৰি আছোঁ আৰু নিশ্চয় যেতিয়া সময় উপযোগী হ'ব তেতিয়া আমাৰ 40টাৰ জেগাত 60টা সমষ্টি বনাম বুলি আমাৰ BPF দলে আৰু হাগ্ৰামা মহিলাৰী দেৱে কৈছে। নিশ্চয়কৈ যেতিয়া সময় হ'ব তেতিয়া 40টাৰ পৰা 60টা সমষ্টি হ'ব, আমাৰ ডিলিমিটেশ্যন হ'ব। গতিকে নিশ্চয় আমি সকলো আশাবাদী, মনত ভয় কৰিবলগীয়া কথা একো নাই। সময় আহক, সময়ৰ আগে আগে আমি 40টাৰ পৰা 60টা সমষ্টি নিৰ্ধাৰণ কৰিম। যিহেতু আপুনি পুনৰবাৰ মানে BPFৰ যিটো শাসনভাৰৰ গাদীত এজন পাৰিষদ হৈ আপুনি গাদীত আছে, তেনে ক্ষেত্ৰত আগন্তুক সময়বোৰত ৰাইজলৈ কি জনাব, কি আছে? ৰাজনীতিটো হ'ল ৰাইজক লৈ কৰা নীতি। ৰাইজক যদি মই সন্তুষ্ট কৰি ৰাখিব পাৰোঁ, ৰাইজৰ কাৰণে যদি কাম কৰিব পাৰোঁ,
ৰাইজৰ বিপদে আপদে যদি মই সংগ দিওঁ তেতিয়াহ'লে নিশ্চয় ৰাইজে মোক আঁকোৱালি ল'ব। যোৱা 2005 চনৰ পৰা মই প্ৰত্যক্ষ ৰাজনীতিত আছো। যিমান পাৰিছো মই ৰাইজৰ লগত আছো। তো এইবাৰ যিহেতু আকৌ BPF দলৰ প্ৰাৰ্থী BPF দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে, 5 নং চেৰপাংবাসী ৰাইজে মোক বিশ্বাস আৰু আস্থাত ৰাখি ভোট দি জয়যুক্ত কৰালে আৰু ময়ো এটা অভিজ্ঞতা হ'ল মোৰ যে ৰাইজৰ কাৰণে কেনেকৈ কাম কৰিব লাগে। গতিকে সেই অভিজ্ঞতা সম্পদ হিচাপে লৈ অহা দিনত ৰাইজৰ কাৰণে ভালকে কাম কৰি যাম, ৰাইজৰ লগত থাকিম, ৰাইজক মই নিজৰ বুলি ভাবি ৰাইজৰ কাৰণে কাম কৰিম। আজিৰ দিনত মোৰ মনত এইটোৱে ইচ্ছা। যোৱা 15 বছৰ BPF দলে চৰকাৰ গঠন কৰিছিল, চৰকাৰ শাসনৰ গাদীত আছিল। যোৱা 5টা বছৰত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই নেতৃত্বত BTC অঞ্চলত শাসনভাৰ চলিলে। আকৌ গোটেই BTC-বাসী ৰাইজে ভাবিলে যে নাই BPF দলে BTC অঞ্চলৰ কাৰণে মানে শ্ৰেষ্ঠ দল, তো আকৌ BPF দলক আনিব লাগিব। সেই সূত্ৰে 5 নং চেৰপাংবাসী ৰাইজেও আকৌ গোটেই 5 নং চেৰপাং সমষ্টিত BPF দলৰ প্ৰাৰ্থী হিচাপে মোক বিচাৰিলে, ভোট দিলে, বিপুল ভোটত জয়যুক্ত কৰালে। ভাল লাগিছে। গোটেই 5 নং চেৰপাংবাসী BTC-বাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শাসনৰ গাদীত বহাৰ পিছত দায়িত্ব বহুত আহি যায়। আমি কেনেকৈ কৰিলে ৰাইজৰ কাম কৰিব পাৰোঁ, এইটো এটা ডাঙৰ চিন্তা। আৰু এতিয়া আগৰ নিচিনা নাই, মানুহ সজাগ হৈছে আৰু মানুহে উন্নয়ন বিচাৰে। উন্নয়ন কৰিব নোৱাৰিলে নিজৰ মনতো অলপ দুখ লাগে। মানুহে যেতিয়া মোৰ ওচৰত সহায় বিচাৰি আহে, সহায় কৰিব নোৱাৰিলে মই নিজেও দুখ পাওঁ। মই MCLA হ'ব পাৰোঁ, মোৰ কাৰণে যি বিপদ, মোক ভোক পিয়াহ লাগে, নিশ্চয় জনতাকো ভোক পিয়াহ লাগে। সেইখিনি সমাধান কৰিব নোৱাৰিলে বা তেওঁলোকক সহায় কৰিব নোৱাৰিলে মনত দুখ লাগে। তো এনে বাকীটো ঠিকে আছে, চেষ্টা কৰিছোঁ ৰাইজৰ ওচৰত থকাৰ কাৰণে, ৰাইজৰ লগত দুখে বিপদে থকাৰ কাৰণে। আৰু যৎপৰোনাস্তি চেষ্টা কৰিছোঁ ৰাইজৰ যিবোৰ সমস্যা আছে সমস্যাবিলাক সমাধান কৰাৰ কাৰণে। মাজবাট বিধানসভা সমষ্টি আৰু 9 নং চেৰপাং পৰিষদ দুয়ো এটা মানে BPF-ৰ দখলতে আছে। তেনে ক্ষেত্ৰত ৰাইজৰ কেনেকুৱা উন্নতি কাম কৰাৰ কাৰণে আপোনালোকে প্ৰচেষ্টা লৈছে বৰ্তমান? মানে 5 নং চেৰপাং আৰু 9 নং চেৰপাং, 9 নং চেৰপাঙতো আমাৰ BPF দলৰ কেণ্ডিডেট জিকিছে। আমাৰ 5 নং চেৰপাঙতো মই আগতো 2টা টাৰ্মছ আছিলোঁ। আৰু প্ৰথম কথা হ'ল এতিয়া যিহেতু আৰু কিছুদিনৰ পিছত 1 মাহমান পিছত বিধানসভা নিৰ্বাচন হ'ব। বিধানসভা নিৰ্বাচনৰ পিছত যদি আমাৰ মিত্ৰ দলৰ চৰকাৰ হয়, মিত্ৰ দলৰ চৰকাৰ হ'লে আমাৰ ফাইনেন্সিয়েল কণ্ডিশ্যনবিলাক মানে ফাণ্ডবিলাক আমি ভালকৈ পাওঁ। আৰু যিমান ভালকৈ ফাণ্ড পাওঁ ইমান ভালকৈ কাম কৰাৰ কাৰণে আমাৰ সুবিধা হয়। এতিয়া অহা দিনত যদি আকৌ গোটেই BTC-বাসী ৰাইজে BPF দলৰ লগত থাকে, BPF দলে যদি আগন্তুক দিনত অসমত যি দলে চৰকাৰ গঠন কৰিব তেখেত সেই দলৰ লগত মিত্ৰতা সম্পৰ্ক কৰি চলিব। মিত্ৰতা সম্পৰ্ক কৰি চলিলে ভাল হয় যে নিজৰ চৰকাৰ হ'লে ফাণ্ডিংটো ভাল হয়। আৰু ফাণ্ডিং ভাল হ'লে আমি পুঁজি পাওঁ, পুঁজি পালে আমি কাম কৰাৰ কাৰণে শক্তি পাওঁ। আৰু তেতিয়া ৰাইজৰ কামবিলাক, ৰাইজৰ যিবিলাক অভাৱ অভিযোগ এইবিলাক আমি পূৰ কৰিব পাৰোঁ। গতিকে 9 নং চেৰপাং হওক, 5 নং চেৰপাং হওক বা গোটেই BTC-তে হওক, গোটেই কথাখিনি নিৰ্ভৰ কৰে ৰাজ্য চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে কেনেকৈ BTC অঞ্চলত পুঁজি আবণ্টন কৰে। ভাল পুঁজি আবণ্টন কৰিলে আমি ভালকৈ কাম কৰাৰ কাৰণে সুবিধা পাওঁ। পুঁজি নাথাকিলে আমিও বিপদত পৰোঁ, আমিও ৰাইজক সহায় কৰিব নোৱাৰোঁ। ৰাইজে বিভিন্ন সময়ত ৰাইজৰ যিবোৰ সমস্যা, আলি পদূলি হওক, নামঘৰ হওক, গীৰ্জা মছজিদ হওক, তো পুঁজি থাকিলে কাম কৰি ভাল লাগে আৰু তেতিয়া ৰাইজেও ভাল পায়। বিগত সময়ছোৱাৰ যিটো 5 বছৰ চৰকাৰ চলালে প্ৰমোদ বড়ো চৰকাৰে, তেওঁৰ দিনৰ যিখিনি আবণ্টন হোৱা পুঁজি আছিলে সেইখিনি সঠিকভাৱে ব্যৱহাৰ কৰা বুলি ভাবেনে আপুনি? নাই চাওক, প্ৰমোদ বড়ো ডাঙৰীয়া এজন ভাল ছাত্ৰ নেতা আছিল, তাত আমাৰ কোনো ডাউট নাই। আৰু ছাত্ৰ নেতাৰ পৰা তেওঁ পোনে পোনে ৰাজনীতিত আহিল। ৰাজনীতিটো বহুত মেৰপাত, যি দেখা যায় সেইটো নহয় আৰু যি হয় সেইটো নহয়। গতিকে তেখেতে হয়তো বুজি নাপালে, তেখেতেতো যথেষ্ট পুঁজি কেন্দ্ৰীয় চৰকাৰৰ পৰা পালে। সেই পুঁজিসমূহ তেখেতে যদি ভালকৈ তদাৰক কৰিলেহেঁতেন আৰু সেই পুঁজিসমূহ যদি ভালকৈ কাৰ্যকৰী কৰিলে তেতিয়াহ'লে নিশ্চয় বেছি ভাল হ'লেহেঁতেন।
তেখেতৰ দিনত বহুত পুঁজি তেখেতে ঘূৰাই পঠালে, কাম কৰিব নোৱাৰিলে। তেখেতৰ ৰাহি থকা পুঁজিৰে আজিৰ দিনত আমি কাম কৰিব পাৰিছোঁ। 5টা বছৰত তেখেতে পুঁজি শেষ কৰিব নোৱাৰিলে। তেখেতৰ পৰা বহুত কোটি কোটি টকা থাকি গ'ল, সেইখিনি আজি আমি মানে এক্সিকিউশ্যন কৰাৰ কাৰণে চান্স পাইছোঁ। গতিকে তেখেতে ছাত্ৰ নেতা হিচাপে ভাল আছিল আৰু ৰাজনীতিটো তেওঁ বুজি পাইছিল, যদিও ৰাজনীতিৰ মেৰপাকটো অলপ বেলেগ ধৰণে, সেই মেৰপাক তেখেতে বুজি পাইছিল নে নাই নাজানো। গতিকে তেখেতে ভাল কাম কৰিলে, নিশ্চয় তেখেতে আহিলেহে। আমি BPF দলে ভাল কাম কৰিলোঁ, ৰাইজৰ ওচৰত থাকিলোঁ, আকৌ BTC বাসী ৰাইজে আমাক আকৌ শাসনৰ গাদীত বহালে, আমি ৰাইজক ধন্যবাদ দিছোঁ। অহা দিনত ৰাইজৰ কাৰণে ভাল কাম কৰিব পাৰিম আৰু কৰি যাম বুলি মনত এটা বিশ্বাস আছে আৰু ৰাইজৰ লগত থাকিম বুলি আমি ইতিমধ্যে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। সমাগত